নমস্কাৰ মোৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম আজিৰ দিনটো মোৰ কিদৰে গ'ল আৰু কি বনালোঁ, কি খালোঁ, ক'ত গ'লোঁ সকলোবোৰ দেখাম। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব। আৰু এটা ৰিকুৱেষ্ট, মোৰ ভিডিঅ' যিসকলে চাইছে সকলোৱে যাতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ে। ৰাতিপুৱা চাহ ৰুটি খাই আজৰি হ'লোঁ, লগতে দুপৰীয়াৰ ভাতো বনালোঁ কাৰণ এঠাইলৈ যাবলৈ আছে আৰু আজি সপ্তাহৰ মূৰত ৰ'দ দিছে। চ' ঘৰতো বহুত কাম ওলাইছে, চ' সেইটো কাৰণে মই সোনকালে আজৰি হ'লোঁ। তাৰ মাজতে মোৰ ভালপোৱা কামটোও কৰিছোঁ। ব'লক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব। এয়া মই দাইল বনালোঁ, দাইলত ৰঙা টেঙা মৰা দিয়া আছে। আজি আমাৰ ঘৰত একদম নিৰামিষ খানা দেই। আৰু লগতে মই তিতাকেৰেলা ভাজি বনালোঁ, লগত আলু দিয়া নাই কাৰণ মায়ে খাব নোৱাৰে চুগাৰ থকা বাবে। আৰু লগতে মোৰ বাবে আলু পিটিকিম, মোৰ আলু পিটিকা বহুত ভাল লাগে। আৰু এতিয়া মোৰ ভাত ৰেডি হৈ গ'ল, চ' মই এতিয়া খাই লওঁ। মই ভাত পানী খাই আজৰি হ'লোঁ, যিহেতু মই এফালে যাম, চ' এতিয়া ৰেডি হৈ লওঁ। ৰেডি হ'লোঁ, আমাৰ গাঁৱৰ খেলপথাৰত ফুটবল খেল আছে, তাকে চাবলৈ যাওঁ। সকলোৱে গৈছে, লগতে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাগুন ফাগুন লাগিছে, তুমি জানা নে নাজানা, তুমি বুজা নে নুবুজা, মৰম বাঢ়িছে তোমালে বহু দিনৰে পৰা, তুমি জানা নে নাজানা মোৰ কোন, তুমি ৰাণী মোৰ। আমি তিনিজনীয়ে গৈ আছোঁ, ৰ'দ দিছে অকণমান। এইটো বেটা ই পুৰা সিহঁতক চাই আছে। কিবা কিবি কোৱা আকৌ তোমালোকে। গৈ আছোঁ। এনেই গান চান লগালে ভাল লাগে ন? সেই ছোৱালী দেখা এই আমি খেল পথাৰ পালোহি। চব খেল চোৱা ৰাইজ। আমাৰ যা জ্বলি চব আছে। সকলোৱে ৰেডি হৈছে আৰু এতিয়া খেল ষ্টাৰ্ট হ'ব। খেল ষ্টাৰ্ট হ'ল এতিয়া। বহুত গৰম লাগিছে। ভাই এইফালে দুইটা খেলি আছে, খেল হৈ আছে, পুৰা জমি আছে, কিন্তু মই একো বুজিয়ে পোৱা নাই মই, কাৰণ দূৰত আছোঁ, বাচ্ছাৰ লগত যাব পৰা নাই ওচৰলৈ। এইকেইজনী বাইদেউ হয়। ইয়াতে মেইন কৰোঁ কি ভিডিঅ' চিডিঅ' বনাম কৰোঁ। ঐ এতিয়া ক'ৰ খেলিছে ন? মই নাজানো, মই খেল একো বুজি নাপাওঁ, মুঠতে চাব সঁচাকৈ একো গম পোৱা নাই। মুঠতে খেল চাব আহিছোঁ, তো চাই আছোঁ, খেলি আছোঁ। ঘৰলৈ গুচি গৈছোঁ, বৰষুণ দিব এতিয়া, যিহেতু ল'ৰাটো লৈ আছোঁ তো, এতিয়া থাকিব নোৱাৰোঁ বেছি দেৰি, সেইটো কাৰণে এইজনী আহি আছে। আহিলোঁ বেলেগৰ লগত, এতিয়া গৈছোঁ বেলেগৰ লগত। ঘৰ পামহি আৰু এতিয়া বেছি দেৰি নাই।
চ' মই এতিয়া ফ্ৰেছ হৈ লওঁ। বহুত গৰম লাগিছে, ভাগৰো লাগিছে, লগতে খোজকাঢ়ি অহা হ'ল ন ইমান দূৰ। ফ্ৰেছ হৈ আহিলোঁ। আজিলৈ মোৰ ইমানেই ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, কাৰণ মোৰ আজি বহুত ভাগৰ লাগিছে। আৰু লগতে মোৰ আগৰ ভিডিঅ'টোত যিসকলে মোক ছাপোৰ্ট কৰিছে সকলোলৈ ধন্যবাদ থাকিল। আৰু মোৰ এই ভিডিঅ'টোৰ লগতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে যাতে এনেদৰে আদৰি লয় তাৰে আশা ৰাখিলোঁ। আজিলৈ ধন্যবাদ। বাই বাই।